दिनै आसामनि सोलोंथाइ बिफाननि मन्त्रि डक्टर रनज पेगुआ बड'लेण्ड मुलुगसोलोंसालियाव दावबायफैदों। सोलोंथाइ मन्त्रि डक्टर रनज पेगुआ बुंदों बड'लेण्ड मुलुगसोलोंसालिखौ जौगाखांहोनाय आरो माखासे फेकाल्टिनि सायाव सरकारा सावरायगासिनो। फारसेथिं बड'लेण्ड मुलुगसोलोंसालियाव अजद सिखारनाय बेले-बेजे जेंनानि सायाव गिबि मन्थ्रिनि संदानग्रा हानजाया नायबिजिरगोन होननानै सोलोंथाइ मन्थ्रिया बाथ्रा होयो। बड'लेण्ड इउनिभार्सिटीले আহিছিলোঁ আৰু বিশেষকৈ বডোলেণ্ড ইউনিভাৰ্চিটিৰ একাডেমিকেলি ইউনিভাৰ্চিটিক কেনেকৈ আমি উচ্চ স্তৰলৈ নিব পাৰোঁ তাৰ কথা বিশেষভাৱে আলোচনা কৰোঁ। ইতিমধ্যে যি 17টা ডিপাৰ্টমেণ্ট আছে বডোলেণ্ড ইউনিভাৰ্চিটিত, সেই 17টা ডিপাৰ্টমেণ্টৰ কাৰণে আমাৰ যিখিনি পোষ্ট গভৰ্ণমেণ্ট অফ আছামে চেংচন কৰি দিছিল, বিশেষকৈ প্ৰফেচাৰ ৰেংকৰ কিছু আসন পোষ্ট এতিয়াও ভেকেণ্ট আছে। কেইবাবাৰো এডভাৰটাইজমেণ্ট দিয়াৰ পাছতো আমি কেণ্ডিডেট পোৱা নাই। কিছু সংখ্যক এছ'চিয়েট প্ৰফেচাৰ পোষ্টো ভেকেণ্ট আছে। তো কি কাৰণত কোকৰাঝাৰত বডোলেণ্ড ইউনিভাৰ্চিটিলৈ ইয়ালৈ আমি ফেকাল্টি পোৱা নাই, এই কাৰণসমূহ আমি আলোচনা কৰিছোঁ। তাৰ লগতে অন্যান্য যিখিনি আন্তঃগাঁথনিৰ সমস্যা আছে, প্ৰশাসনিক সমস্যা আছে, এই সমস্যাখিনিও আমি আলোচনা কৰিছোঁ। আৰু আলোচনা কৰি বিশেষকৈ আমি বিদ্যায়তনিক দিশত কেনেকৈ উৎকৰ্ষ সাধন কৰিব পৰা হ'ব, তাৰ কাৰণে মই 3গৰাকী দিন ছায়েন্সৰ, কমাৰ্চৰ আৰু ছ'চিয়েল ছায়েন্স তেওঁলোকক এটা প্ৰতিবেদন দিবৰ কাৰণে মই জনাইছোঁ। তেওঁলোকে খুব সোনকালে প্ৰতিবেদন দিব আৰু আমি সেই অনুপাতে আমি ব্যৱস্থা গ্ৰহণ কৰিম। কেইদিনমান আগত পৰীক্ষাৰ ফলাফলক লৈ যিটো বিসংগতিৰ অভিযোগ উত্থাপন হৈছিল, এই ক্ষেত্ৰত বিসংগতি ঠিক নহয়। এটা কথা ইয়াৰ পৰিপ্ৰেক্ষিততো চাব লাগিব যে এই মহাবিদ্যালয়খিনি ইয়াৰ আগতে গুৱাহাটী ইউনিভাৰ্চিটিত এফিলিয়েটেড হৈ আছে। এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ ইভালুৱেশ্যনৰ প্ৰচেছটো বেলেগ, বডোলেণ্ড ইউনিভাৰ্চিটিৰ ইভালুৱেশ্যনৰ প্ৰচেছটো বেলেগ। এই প্ৰচেছটো হোৱাৰ কাৰণে ক'ৰবাত এটা কমিউনিকেশ্যন গেপো থাকিলে, কিন্তু বডোলেণ্ড ইউনিভাৰ্চিটিৰ যিটো ইভালুৱেশ্যন ছিষ্টেম আছিলে, সেই ছিষ্টেমটো ইয়াত ইণ্ট্ৰডিউচ কৰিলে, কিন্তু এই কলেজ কৰ্তৃপক্ষই হয়তো বহুতে কথাটো ভালকৈ বুজি নাপালে, ক'ৰবাত এটা কমিউনিকেশ্যন গেপ আছিল। গতিকে ইয়াৰ এটা অৰিয়েণ্টেশ্যন ৱৰ্কশ্বপ তেওঁলোকে কৰিছে, কলেজবিলাকৰ লগত তেওঁলোকে সভা সমিতি অনুষ্ঠিত কৰিছে। সমস্যাটো সোনকালে মীমাংসা হ'ব। CM ভিজিলেন্সে যদি কৰিছে তেওঁলোকক এইটো তদন্ত কৰিবলৈ দিয়ক, আমি তাত নোসোমাওঁ। मोनसे फोसावथाय क'क्राझार जिल्लानि सिङाव थानाय दा रियेलिटी पाब्लिक स्कुलाव पाब्लिक रिलेशन अफिसारनि गोनांथि जादों। गोसो गुदुं बिजाथिफोरा थाबैनो जगाजग खालामनो हागोन। पाब्लिक रिलेशन अफिसारनि थाखाय बिजाथिया इंराजि आयदायाव MA खालामनाय जानांगोन, नङाब्ला मास कमिउनिकेशन एन्ड जार्नालिज्म आयदायाव MA खालामनाय जानांगोन। बेनि थाखाय जेबो एक्सपिरियेन्सनि गोनांथि गैया। डिग्री गोनां बिजाथिफोरा बयबो एप्लाइ खालामनो हागोन। दान बान्थाखौ 15,000निफ्राय 20,000सिम होनाय जागोन। गोसो गुदुं बिजाथिफोरा रियेलिटी पाब्लिक स्कुल @gmail.com आव मेसेज हरनो हागोन, नङाब्ला 9435293000 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन।